Hello guys, welcome to my YouTube channel. আজি ইনফো ইন মৰমি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই বিশেষ ভিডিঅ' ব্লগ লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ দাঁতৰ সমস্যা। বিশেষকৈ আজিকালি সকলোৰে দাঁতৰ সমস্যা হৈছে, যিহেতু গুটখা পান মছলা খাওঁতে দাঁতত বহুতো ধৰণৰ দাগ লাগি যায়, যিবোৰ আমি আঁতৰাবলৈ বহুতে কঠিন হৈ পৰে। তে আমাক সেইবোৰৰ পৰা বহুতো বেমাৰ আজাৰ হ'বলৈ লৈছে, যিহেতু দাঁতৰ পায়ৰিয়া কিছুমান হয়, দাঁতৰ পৰা তেজ ওলায়, দাঁতৰ আলু ফুলি উঠে। তে সেইবোৰৰ পৰা আমি পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? তে মই যিহেতু এটা প্ৰডাক্ট ইউজ কৰি আছোঁ, সেইটো বহুতেই ভাল, মই ৰিজাল্ট পাইছোঁ। ঘৰৰ অকল ময়ে নহয়, ঘৰৰ সকলো সদস্যই লগাইছে, পৰিয়ালবৰ্গকো মই সেইটো শ্বেয়াৰ কৰিছোঁ। গতিকে ভাবিলোঁ মই আপোনালোকৰ আগতেও এইটো মই শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকেও এইটো বস্তুটো ইউজ কৰক। ইউজ কৰিলে আপোনালোকে দুদিনতে ৰিজাল্ট পাই যাব। তে প্ৰডাক্টটো হ'ল আপোনাৰ অন এণ্ড অন হাৰ্বেল টুথপেষ্ট। এই টুথপেষ্টটো হ'ল বহুতো ইমান দামো নহয়, গতিকে এইটো সকলোৱে লগাব পাৰে। সৰু মানে আপোনাৰ 5 বছৰ ওপৰৰ পৰা বাচ্চা লগাব পাৰে আৰু ডাঙৰলৈকে লগাব পাৰে। গতিকে এইটো কোনো ছাইড ইফেক্ট নাই। আমাৰ আয়ুৰ্বেদিকৰ হয় এইটো দেখিছেনে, অন এণ্ড অন হাৰ্বেল টুথপেষ্ট। তো এই টুথপেষ্টটো মই ব্যৱহাৰ কৰি আছোঁ আৰু লগতে আমাৰ ঘৰৰ সকলোৱে ব্যৱহাৰ কৰি আছে। আপোনাৰ লগালে কি হয়, দাঁতৰ আপোনাৰ যিবিলাক এণ্টিলক থাকে, সেই এণ্টিলকবিলাক নিজে ভাঙি যায় ইউজ কৰিলে, টুথপেষ্ট কৰিলে। তে ভাঙি গৈ পেলাই আমাৰ দাঁতবোৰ সোনকালে লৰিব ধৰে, মানে ক্ষয় যায়। ক্ষয় যোৱাৰ ফলত দাঁতবোৰ লৰি পেলাই সোনকালে সৰি যায়। তে সেইখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব। দাঁতৰ পৰা তেজ ওলায়, তেজ ওলোৱাটো বন্ধ হ'ব। দাঁতৰ আলু ফুলোৱা কিছুমান বেমাৰ আছে, সেই আলু ফুলাটো বন্ধ হৈ যাব। তে সেইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি এই টুথপেষ্টটো ব্যৱহাৰ কৰক। যদি আপোনালোকে টুথপেষ্টটো আপোনালোকক দৰকাৰ হয়, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মই আপোনাক ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, সেই নাম্বাৰটোত মোক কল কৰিব, মই আপোনালোকৰ লগত যোগাযোগ কৰিম বাৰু। তো ঠিক আছে, আজি ভিডিঅ'টো এইটোলৈ আছিলে। গতিকে এইখিনিতে মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ এটা কৰি দিব। ঠিক আছে, বাই বাই।